হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? আশা কৰোঁ আপোনালোক সকলো ভালেই আছে আৰু মোৰতো ভালেই। আৰু আজি বহুদিনৰ মূৰত নতুন এটা ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। আশা কৰোঁ ভিডিঅ'টো চাই ভাল পাব আৰু যদি ভাল পায় লাইক কমেণ্ট কৰি দিব আৰু যিসকল মোৰ চেনেলত নতুন ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব দেই। বৰ্তমান মই এতিয়া গা পা ধুই আজৰি হৈ আহিছোঁ। এতিয়া 10:30মান বাজিছে আৰু খোৱা বোৱাটো কৰি দিলোঁ। তাৰপিছত এতিয়া দিনটো কি কৰোঁ চাই যাব আৰু আজি মানে এফালে যাব লগা আছিলে, যাম তাকে থকাকৈ যাব লাগিব। আমি ক'লে যাওঁ কি কথা আপোনালোকে ভিডিঅ'টো শেষলৈকে চালে গম পাব। আৰু যিহেতু প্ৰতিটো কথা মই শ্বেয়াৰ কৰিয়ে আহিছোঁ, এইটোনো কেনে নজনাম ক'ত যাওঁ এই কথা ন, লাহে লাহে গম পাই যাব। তাৰপিছত আমি ৰাতি নহয় আচলতে ঠিক 4-5টা মানত ওলাম ইয়াৰ পৰা। ক'লে যাম কি কথা জানিবৰ কাৰণে ভিডিঅ'টো শেষলৈকে চাব আৰু সেইখিনিয়ে আৰু কি হয় কি নাই দেখাই যাম। আনফালে ময়ো চাহ একাপ খাই ল'লোঁ। তাই যাবলৈ নাপাব, তাই সেইকাৰণে দুখ বৰ। এইফালে ময়ো যাবলৈ ওলালোঁ, ক'ত যাওঁ কি কথা আপোনালোকে চাই যাওক। এইফালে বড়ো দেখিছেনে, ডাঙৰ কঁঠাল এটা লৈ আহিছে। ইফালে মোকো চিপছ কিনি দিছে আৰু এইফালে দেখিছেনে ডাঙৰ বেগ এটা লৈ ওলাইছোঁ। মানে কিমান দিনৰ কাৰণে অনুমান কৰিব পাৰিছে হয়তো, বহুত দিনৰ কাৰণে যিহেতু গৈছোঁ বেয়াও লাগিছে। আৰু এইফালে সন্ধিয়া হৈ আহিছে আৰু যিহে ভিৰ হৈছে, যিহেতু ৰাস্তা বনাই আছিলে সেইকাৰণে বহুত ভিৰ হ'লেও আমি লাহে লাহে গৈ আছোঁ। আমনিও লাগি গৈছিলে যাওঁতে। দেখিছেনে মানুহ কেনেকুৱা ভিৰ হৈছে, আগফালে আৰু পাছফালে গোটেই গাড়ীয়ে গাড়ী। আমি ৰৈ গৈ আছোঁ আৰু এইফালে দেখিছে নহয় কিমান ভিৰ লাগি আছে। এইফালে ৰৈ আমনি লগাত এইফালে দেউতাও দেখিছেনে শুই গৈছেগৈ আৰু আমি বেছি দূৰ নাই আৰু পামগৈ। আমনি লাগিছে সেইকাৰণে মই ভিডিঅ' কৰি আছোঁ। মাজতে দিলে বৰষুণ। এইফালে আমিও ওলালোঁ ইউনিফৰ্ম চিলাবৰ কাৰণে, লগত আছে ভাইটি আৰু নহ'লে মই। পেহীহঁতৰ ঘৰৰ পৰা অলপ ওচৰতে হয় সেইকাৰণে খোজকাঢ়িয়ে গৈ আছোঁ আমি। হ'লেও কিমান টাইমমান লাগিব বাৰু যাওঁতে, লাজ কৰে দেই ভাইটিটোৱে। আমি গৈ আছোঁ আৰু চাই থাকক আপোনালোকে। আমি বজাৰ কৰি আহিছোঁ ভাইটি আৰু যিটো কামত গৈছিলে সেইটো কাম হ'ল আৰু নেদেখোঁ আৰু যোগ দিবলৈ গৈছোঁ যিহেতু আইডিয়াৰ কাপোৰ নিছে মই সেইকাৰণে নেদেখুৱালোঁ। আৰু এইফালে ভাইটি আৰু মই আহি আছোঁ। সেয়া কি আনিছে ঘৰত গৈ খামগৈ, কি আনিছোঁ দেখাম দেই তেতিয়া। আৰু এতিয়া আমি ঘৰলৈ গৈ আছোঁ। বতৰটো এতিয়া ঠাণ্ডাটো অকণমান পৰিছে, মানে ৰ'দটো কমি গ'ল যে সেইকাৰণে অলপ ছাঁটো পৰিছে, হ'লেও অকণমান গৰম উঠি আছে আৰু। এইফালে ভাইটি আৰু মই খোজকাঢ়ি আছোঁ। গৈ আছোঁ দেই এইফালে আমি আৰু অলপ দূৰ গৈয়ে পামগৈ। যিহেতু মই পেহীহঁতৰ ঘৰলৈ আহিলোঁ যোৰহাটৰ, সেইকাৰণে পেহীহঁতৰ ল'ৰাটোকে লৈ আহিছোঁ। এতিয়া আগত গৈ আছে, তাৰ স্কুল বন্ধ, গৰম বন্ধ, সেইকাৰণে তাকো লগতে লৈ অহা হৈছে। আৰু এতিয়া আমি ঘৰ পামগৈ অলপ দেৰি পিছত আৰু ভিডিঅ'টো কণ্টিনিউ কৰি যাব। আমিও ঘৰ পালোঁহি, চিকুক দেখাম চাব দেই। তাৰ পাছতে আমি যে আনিছিলোঁ অকণমানি পিজ্জাটো খাই ল'লোঁ। ভালেই লাগিছিলে বাৰু খাই। আমি ইটিং শ্ব'টো দিছিলোঁ, আশা কৰোঁ আপোনালোকে চাইছিলে আৰু চাই ভালো পাইছিলে। আৰু এইফালে আমি ভাইটি আৰু মই খাবলৈ খাই বাৰু ভালেই লাগিছিলে। আপোনালোকেও ট্ৰাই কৰিব পাৰে যদি খাব বিচাৰে। এতিয়া বাজিছে 9:30 আৰু মই এতিয়া ব্লগটো কেলৈ আগবাঢ়িছোঁ গম পাইনে? এতিয়া এটা কাম কৰি চাব দেই। ইয়াত দেখিছেনে? এয়া বৰফ হৈ পৰি গৈছেগৈ গাত। এয়া বৰফ এতিয়া আইচটো লগাম, মানে ইয়াত ক'লা হৈ গৈছে যে সেইকাৰণে লগাম। আৰু আপোনালোকে কোনে কোনে এইটো কাম কৰে জনাব দেই কমেণ্ট কৰি। অকল মই নহয়, পেহীও লগাইছে আৰু পেহীহঁতৰ বা দুজনীয়ে লগাইছে, সেইকাৰণে মই লগাম। ৰাতিও মানে স্কিন
কেয়াৰ কৰিবলৈ এৰা নাই সকলোৱে বাৰু ভিডিঅ'টো কণ্টিনিউ কৰি যাব এইফালে মই এইটো কৰা লগাই লৈছোঁ বহুত চেঁচা দেই ব্ৰফিনো চেঁচাই হ'ব এইফালে মই ধুনীয়াকৈ লগাই লৈছোঁ বুলি বহুত গলি গৈছে আপোনালোকে কোনে লগাই কমেণ্ট কৰি জনাব খাব আৰু এতিয়া মই লগাই লওঁ আৰু আকৌ লগ পাই আছোঁ এইফালে মোক পৰিৱৰ্তন দিছে নাই নাজানো কিন্তু মই বহুত আৰাম পাইছোঁ ঠাণ্ডা ঠাণ্ডা অনুভৱ এটা হৈছে বহুত আৰাম পাইছোঁ দেখিছিলে আৰু এইফালে আমাৰ শুবও হ'ল দৰ্জা বন্ধ কৰিবলৈ আহিছে দেখি আৰু আমি এতিয়া শুওঁ আকৌ ৰাতিপুৱা লগ পাই আছোঁ জবটো কেতিয়াৰ পৰাই নাজানো মানে জবটো ভিডিঅ' কৰি যাম কেতিয়া দিব পাৰোঁ এইটো নাজানো আৰু সোনকালে দিবলৈ চেষ্টা কৰিম সেয়াই আৰু